নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। প্ৰথমতে আপোনালোক সকলোলৈ ৰঙৰ উৎসৱ ফাকুৱাৰ শুভেচ্ছা থাকিল। আপোনালোকে সকলোৱে এই ফাকুৱা উৎসৱত নিশ্চয় ৰং ধেমালি কৰিব। কিন্তু এই ৰং ধেমালিৰ মাজত অলপ হ'লেও সাৱধানতা অৱলম্বন কৰিব লাগিব। আজিকালি বজাৰত পোৱা ফাকুৱাত ৰাসায়নিক দ্ৰব্য মিহলি হৈ থাকে। এই ফাকুৱাবোৰ আমাৰ ছাল আৰু চুলিৰ কাৰণে অতিকৈ ক্ষতিকাৰক হয়। সেইকাৰণে ফাকুৱা খেলাৰ আগত অলপ সাৱধানতা অৱলম্বন কৰি এই ক্ষতিৰ পৰা ৰক্ষা পাব পাৰি। ডক্তৰে কোৱা মতে ফাকুৱা খেলাৰ আগতে কিছুমান সাৱধানতা লোৱাটো অতি প্ৰয়োজনীয় হৈ পৰে। ফাকুৱা খেলাৰ আগতেই শৰীৰত নাৰিকল তেল বা অলিভ অইল সানি ল'ব লাগে। বিশেষকৈ কাণ, ডিঙি আৰু মূৰৰ ছালত তেল লগাই ল'ব লাগে, যাতে ছালত গভীৰভাৱে ৰংবোৰ লাগি নধৰে। ফাকুৱা খেলাৰ আগতে হাত ভৰি ভালকৈ ঢাকি যোৱা কাপোৰ পিন্ধি লওক। কটনৰ কাপোৰ পিন্ধিলে বেছি ভাল হয়। তাৰোপৰি হাত ভৰিৰ নখ চুটিকৈ কাটি ল'ব, যাতে নখৰ ভিতৰত ৰং সোমাই যাব নোৱাৰে। চিকমিক পাউডাৰ, গ্ৰীজ আদি ব্যৱহাৰ কৰি ফাকুৱা খেলিব নালাগে। এইবোৰ ব্যৱহাৰ কৰিলে ছালৰ কেঞ্চাৰ, খজুৱতি আদি ধৰণৰ বেমাৰ হ'ব পাৰে। ৰং ব্যৱহাৰ কৰাৰ পাছত যদি খজুৱতি বা ছালত দাগ লাগে, তেন্তে ডক্তৰক দেখাই ল'ব লাগে। ফাকুৱা খেলোঁতে কাণৰ ভিতৰত আৰু মুখৰ ভিতৰত ৰং সোমাবলৈ দিব নালাগে। পেটৰ ভিতৰত ৰং সোমাই পেটৰ বেমাৰত ভুগিবও পাৰে। আৰু কাণৰ ভিতৰত যদি সোমাই যায়, তেন্তে কাণত পুজ জমা হ'ব পাৰে বা কাণৰ পৰ্দা ডেমেজ হৈ যাব পাৰে। ফাকুৱা খেলাৰ পাছত মুখৰ পৰা ৰং আঁতৰাবলৈ চাবোন, ফেচ ৱাছ আদিৰ পৰিৱৰ্তে বেচন, দৈ আদি ব্যৱহাৰ কৰক। যিমান দূৰ সম্ভৱ হাৰ্বেল ৰং ব্যৱহাৰ কৰিব। এনেকৈ বিভিন্ন ধৰণৰ ভিডিঅ' চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আজিলৈ বাই বাই এণ্ড টেক কেয়াৰ।